আদি আমি জানো যে আমি ইজনে সিজনক বহুত ভালকৈয়ে জানো। সেইকাৰণে হয়তো আমাৰ মাজত এতিয়া কোনো আকৰ্ষণ নাই। কিন্তু এই 5 বছৰত এই ঘৰখনৰ দেৱালবোৰে আমাৰ এনে কিছুমান ৰহস্য লুকুৱাই ৰাখিছে, যাৰ উমান তুমি কেতিয়াও পোৱা নাই। মই গুচি গ'লোঁ, কিন্তু আজিৰ পৰা ঠিক 7 দিনলৈ তুমি এই ঘৰটো এৰি ক'তো যাব নোৱাৰিবা। প্ৰতিটো দিনৰ অন্তত এই ডায়েৰীখনৰ একোখনকৈ পৃষ্ঠা মেলিবলৈ পাবা। তাত লিখা থাকিব এই সংসাৰখনৰ একোটা কলা সত্য। যদি 7 দিন তুমি এই চৰ্ত পূৰ কৰিব পাৰা, তেন্তে মই বিচ্ছেদৰ চূড়ান্ত কাগজত চহী কৰিম। নহ'লে চিঠিখন পঢ়ি আদিৰ কপালত চিন্তাৰ ৰেখা ফুটি উঠিল। অনন্যা দেখোন অতি সৰল, আধুনিক মনৰ ছোৱালী আছিল। কিন্তু তেনে ক্ষেত্ৰত এনে ৰহস্যৰ কথা কিয় লিখিছে তাই? প্ৰথম ৰাতি, প্ৰথমটো পৃষ্ঠা। দিনটো এক অচিনাকি ভয়ে খেদি ফুৰিলে। হঠাৎ ঘৰটো যেন বহুত ডাঙৰ আৰু নিৰ্জন হৈ পৰিল। ঘড়ীত তেতিয়া নিশা 12 বাজিল। আদিয়ে কঁপাকঁপি হাতেৰে ডায়েৰীখনৰ প্ৰথম পৃষ্ঠাখন মেলিলে। পৃষ্ঠাটোত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল, ৰহস্য 1, আমাৰ বিচনাৰ তলৰ কাঠৰ তয়াৰটো। আদি তুমি ভাবা, মই বছৰ অফিচ ট্যুৰৰ বাবে শ্বিলঙলৈ গৈছিলোঁ। মনত পেলাই চোৱা, সেইদিনা তুমি মোক এয়াৰপৰ্টত থৈহে আহিছিলা। কিন্তু মই শ্বিলং যোৱাই নাছিলোঁ। মই ক'লৈ গৈছিলোঁ আৰু কাৰ সৈতে আছিলোঁ তাৰ প্ৰমাণ বিচনাৰ তলৰ তয়াৰটোত আছে। চাবিকাঠিটো ডাইনিং টেবুলৰ তলত আঠাৰে লগোৱা আছে। আদিৰ গাৰ নোম ডাল ডাল হৈ উঠিল। তেওঁ লৰালৰিকৈ ডাইনিং টেবুলৰ তলত হাত বুলাই চালে। সঁচাকৈ এখন সৰু চাবিকাঠি তাত লাগি আছিল। তেওঁ বেগাই শোৱা কোঠালৈ গ'ল আৰু বিচনাৰ তলত ফ্লেট ড্ৰয়াৰটোৰ তলা খুলি টানি উলিয়ালে। ভিতৰত যি আছিল সেয়া দেখি আদিৰ হাতৰ পৰা চাবিকাঠিটো খহি পৰিল। গল্পটো আগলৈও চলি থাকিব যদি আপোনালোকৰ সঁহাৰি পাওঁ। আৰু বৰ্তমানলৈকে আপোনালোকে গল্পটো কেনে পাইছে এইটো কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মোৰ পৰৱৰ্তী গল্পসমূহ আপোনালোকে সোনকালে পঢ়িবলৈ পায়। ধন্যবাদ।